আজি জন্মনিৰ আদ্য শ্ৰাদ্ধ অসমীয়াৰ বাবে বিষাদৰ দিন অকালতে হেৰাই গৈছিল এগৰাকী খিলঞ্জীয়া তৰুণী উকা হৈ ৰল এগৰাকী মাতৃৰ বুকু কি পালে জন্মনিয়ে কি পালে পৰিয়ালটোৱে আজিও নোলাল মৃত্যুৰ ৰহস্য পোহৰলৈ আহিল জালনোটৰ প্ৰসংগ পোহৰলৈ আহিল জন্মনিৰ মৃত্যুত দুজনকৈ প্ৰত্যক্ষদৰ্শী আৰু পোহৰলৈ আহিল বহু কিবা কিবি কিন্তু কি পালে জন্মনিয়ে আজি হাজাৰ হাজাৰ অসমীয়াই প্ৰশ্ন কৰিছে হাজাৰ হাজাৰ গুণমুগ্ধই জন্মনিৰ ন্যায়ৰ বাবে যুঁজিছে দুৰ্ভগীয়া মাতৃ আৰু পৰিয়ালৰ কাতৰ বিননি তথাপিও কেৱল ৰহস্য নকল খুনৰ ধামখুমিয়াতে থাকিব নেকি জন্মনিৰ মৃত্যুৰ তদন্ত প্ৰভাৱ খটুৱাই হাৰি যাব নেকি সন্দেহৰ আৱৰ্তত থকা সকল আজিৰ দিনটোত সঁচাকৈ মৰ্মান্তিক অসমীয়াৰ বাবে আজি জন্মনিৰ আদ্য শ্ৰাদ্ধৰ দিনটোত অকালতে হেৰাই যোৱা এই সাহসী তৰুণীলৈ যাচিল সশ্ৰদ্ধ প্ৰণিপাত লগতে সন্তান হাৰা হোৱা দুৰ্ভগীয়া মাতৃগৰাকীকো নেদেখাজনে কুশলে ৰাখক তেওঁক সুস্থ হওক জীৱন বাটত আগুৱাই যাওক এয়াই আমাৰ একান্ত কামনা